হেল্ল' ফ্ৰেণ্ডছ, এটা মিনি ব্লগলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো আজি আমি আছোঁ এয়া ক'ত জানেনে, আমাৰ বা হয়, জেঠাইৰ ছোৱালী। তো বাৰ ঘৰলৈ আহিছোঁ। তাতে দিছপুৰতে আছে বা কটনৰ প্ৰফেচাৰনী হয়। তো বায়ে মানে সদায় মাতি থাকে, সময়ে নাপাওঁ, আৰু বাৰো ছুটি নাই। তো এতিয়া দুৰ্গা পূজা বুলি বাৰো বন্ধ, সেইকাৰণে ভাত খোৱাকৈ আমাক চবকে মাতিলে আৰু। তো আহিলোঁ আমি, ভাত পানী খাই বৈ লৈ আৰু এনেকৈ অলপ বহি আছোঁ। আৰু ছোৱালীটো আৰু জানেই ইমান উৎপাত, তো বেছি উৎপাতো কৰা নাই বাৰু। আৰু এইবিলাক কিতাপ চিতাপ দেখা পায়, তাই আৰু কৈ আছে দোকান নেকি বুলি কৈ আছে। তাই ঢেৰ কিতাপ দেখা পাইছে আৰু তাই পূৰা এনজয় কৰি আছে। তো এয়া আমি এনেকৈ ওলাই মেলি আহিলোঁ খাই বৈ লৈ। গধূলি হ'ল আৰু আজি অলপ পূজাও চাই যাম আৰু ৰাস্তা দি, আৰু এনেইতো নৰখোঁ আৰু ৰাস্তা দি পূজা আৰু যি অলপ চলপ দেখা পাওঁ, তো পূজা চাই মেলি যাম আৰু। তো সেয়াই আৰু ছোৱালীও পূৰা বাছত পূৰা এনজয় কৰিছে। তো আমি এতিয়া বাছেদি ৰিটাৰ্ণ ঘৰলৈ গৈ আছোঁ। তো এতিয়া আৰু গধূলিয়ে হৈ গ'ল, আৰু ঘৰ গৈ পালে আৰু অলপ গধূলি হৈ যাব। আৰু হাজবেণ্ডে পূৰা খেলা চাই আছে, ক্ৰিকেট খেলা হৈ আছে আজি। তো ছোৱালীয়ে এয়া বাহঁতৰ ঘৰত এনেকুৱা উৎপাত কৰি আছে। তো আহোঁতে আমি এনেকৈ পূজা চাইও আহিলোঁ ৰাস্তা।